সংবাদ মেলত মোৰ বিএছঅ'ত সকলো উপযুক্ত বন্ধুসকল আৰু সংবাদ মাধ্যমৰ সাংবাদিক বন্ধুসকল, আজি আমি সংবাদ মেল আয়োজন কৰিছোঁ। এই সংবাদ মেল আয়োজন কৰাৰ মূল উদ্দেশ্যটো হ'ল যোৱা পৰহি এদিন আগত আমাৰ অসমৰ এজন প্ৰভাৱশালী আৰু দায়িত্বশীল মন্ত্ৰীয়ে আমাৰ বিটিচিৰ ইলেকশ্যনক বা নিৰ্বাচনক লৈ পেলাই এটা ষ্টেটমেণ্ট দিছে। এইটোৱে হ'ল বৰ্তমান বিটিচিৰ যিটো হ'ব লগা নিৰ্বাচন এইটো স্থগিত ৰাখিব লাগে বা পিছুৱাই দিব লাগে, এনেকুৱা ষ্টেটমেণ্ট দিছে। আৰু সেই নিৰ্বাচনটো যদি পতা হয়, গোটেই আমাৰ বিটিচিৰ লগত এডজাষ্টেণ্ট যিমানখিনি লোৱাৰ আছামত জিলাবোৰ আছে, এই জিলাবোৰত কৰোণাৰ যিটো সংক্ৰমণ এইটো বেছিকৈ বিভাব। এনেকুৱা কাৰণত বৰ্তমান বিটিচিৰ ইলেকশ্যনটো স্থগিত ৰাখিব লাগে। আৰু এইটো উল্লেখ কৰি অসমত যিটো অসম নিৰ্বাচন আয়োগ বা আছামৰ যিনেকি চিফ ছেক্ৰেটাৰী পত্ৰ প্ৰেৰণ কৰিছে বুলি নিজে ষ্টেটমেণ্ট দিছে। তো এইটো আমাৰ কাৰণে খুব আনফৰ্চুনেট কথা, কিয়নো যি সময়ত ভাৰতত সুপ্ৰিম কোৰ্টে নিৰ্বাচন বা ইলেকশ্যন পতাৰ কাৰণে কৰোণা কাৰণ হ'ব নোৱাৰে বুলি জাৰি কৰিছে, বা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰোণা টাইমত ইলেকশ্যনটো কেনেকৈ পাতিব লাগে তাৰ কাৰণে SOP বা গাইডলাইন্সবোৰ ইতিমধ্যে জাৰি কৰিছে। আৰু এইটো লক্ষ্য ৰাখি অহা 28 ছেপ্টেম্বৰত ৰাজস্থানত পঞ্চায়ত ইলেকশ্যন হ'বলৈ গৈ আছে, বা অক্টোবৰ বা নৱেম্বৰ মাহত হ'ব লগা যিটো বিহাৰৰ ইলেকশ্যন এইটো অন টাইম হোৱাৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া যেনেকৈ প্ৰিপাৰেশ্যন চলাই আছে, আৰু চৰকাৰক বা ইলেকশ্যন কমিশ্যনক আহ্বান জনাব লাগে আমাৰ বিটিচিৰ যেনেকৈ হ'ব লগা ইলেকশ্যন এইটো সময়মতে কৰোণা শাসন শেষ হোৱাৰ আগে পতাৰ কাৰণে সকলোৱে যাতে আহ্বান জনায়। আমি BSO ফালৰ পৰা আজিৰ দিনত সকলোকে আহ্বান জনাইছোঁ। আৰু অসমত বা বিটিচিৰ বা ভাৰতবৰ্ষৰ সকলো বুদ্ধিজীৱী সংবাদ মাধ্যমতো আমি এই ক্ষেত্ৰত অলপ সজাগতা বা যিখিনি দৃষ্টি ৰাখিব লাগে এইটো ৰখাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মিজোৰামত ভিলেজ ডেভেলপমেণ্টেল যেনেকৈ ইলেকশ্যন এইটো ইতিমধ্যে পতা হ'ল, বা বিগছত পতাটো যদি আমি পাতোঁ, চাউথ কোৰিয়াও যিটো প্ৰেচিডেঞ্চিয়েল ইলেকশ্যন আছিল ইতিমধ্যে কৰোণা টাইমত এই নিৰ্বাচনটো হৈ গ'ল, বা আমেৰিকা এটা দেশত যদি কথা পাতোঁ য'ত নাকি কৰোণা বেছিকৈ সংক্ৰমণ হৈছে, কৰোণাৰ দ্বাৰা এফেক্টেড যদি বিশ্বত কাণ্ট্ৰি যদি আজি গণ্য কৰা যায় আমেৰিকা, কিন্তু তাতো প্ৰেচিডেঞ্চিয়েল ইলেকশ্যন বা নিৰ্বাচনৰ কাৰণে যি ধৰণে কেম্পেইন বা প্ৰিপাৰেশ্যন চলি আছে, তো গোটেই বিশ্বক আজি কৰোণাৰ মাজতো বা ভাৰতবৰ্ষতো কৰোণাৰ মাজতো ইলেকশ্যনটো অন টাইম পতাৰ কাৰণে যি ধৰণৰ জৰ্জাৰ বা প্ৰিপাৰেশ্যন চলি আছে, এনেকুৱা টাইমত আমাৰ অসমত এজন জ্যেষ্ঠ বা দায়িত্বশীল নেতাই যি ধৰণৰ ষ্টেটমেণ্ট আগবঢ়াইছে এইটো আমাৰ কাৰণে খুব আনফৰ্চুনেট। তো আমি আহ্বান জনাব বিচাৰিছোঁ আমাৰ অসমত সন্মানীয় স্বাস্থ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ, তেখেতে যাতে নিজৰ যিটো সিদ্ধান্ত এইটো পুনৰ বিবেচনা কৰে। আৰু আমি অসম চৰকাৰ বা ষ্টেট ইলেকশ্যন কমিশ্যনাৰ তেখেতসকলক আহ্বান জনাব বিচাৰিছোঁ, অসম ইলেকশ্যনৰ আয়োগো অসম ষ্টেট ইলেকশ্যন কমিশ্যনৰ যাতে
সময়মতে নিজৰ যিনাকি অটনমি পাৱাৰ স্বতন্ত্ৰতা এইটো বজাই ৰাখি পেলাই নিজৰ ক্ষমতাটো এক্সাৰচাইজ কৰি পেলাই যাতে BTC ইলেকশ্যনখন সময়মতে পাতাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে বা অসম চৰকাৰো আমাৰ BTCৰ হ'ব লগা যিটো নিৰ্বাচন এইটো সময়মতে পাতি থকাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।